আব্দুল আৱাল অসমীয়া বিষয়ৰ বৈচিত্ৰ্যময় অসম তাৰ ওপৰত অলপ পাঠদান কৰিব বিচাৰিছোঁ। কোচ ৰাজবংশীসকলৰ বিষয়ে কেইদিনমান ধৰি পঢ়াই আছোঁ। তো কোচ ৰাজবংশী এই ভাষা সংস্কৃতিৰ ভিতৰত বিশিষ্ট ব্যক্তি এজন হ'ল অৰুণ কুমাৰ ৰায়। অৰুণ কুমাৰ ৰায় তেওঁ জন্মগ্ৰহণ কৰিছিল 1925 চনৰ 8 অক্টোবৰত। তেওঁৰ বাসস্থান আছিল বঙাইগাঁৱৰ চিপনচিলা গাঁৱত, আমাৰে জিলাৰ। তেওঁৰ পিতৃৰ নাম আছিল প্ৰকাশ চন্দ্ৰ ৰায়, মাকৰ নাম আছিল অভয়শ্বৰী ৰায়। চিৰাং জিলাৰ বেংতল প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা লাভ কৰিছিল আৰু বহলপুৰ, চাপৰ বহলপুৰ যে আছে তাতে উচ্চ মাধ্যমিক বিদ্যালয়ত নাম লিখিছিল। তাৰ পৰা তেওঁ আকৌ বীৰজৰা উচ্চ মাধ্যমিক স্কুলত এণ্ট্ৰেঞ্চলৈকে পঢ়ি তাৰপিছত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্যলৈ আহি RCPI এটা দল আছিল তেতিয়াৰ দিনত। বিষ্ণুপ্ৰসাদ ৰাভাই সেই দলত যোগদান কৰিছিল, এটা CPM-ৰ এটা শাখা কমিউনিষ্টৰ, সেই দলত যোগদান কৰিছিল। বামপন্থী মতাদৰ্শ, এইটো মানে সমাজবাদৰ এটা কথা কৈছে, তোমালোকে সমাজবাদটো হয়তো পাছত ক্লাছত সময় পালে আলোচনা কৰি দিম। বামপন্থী মতাদৰ্শ প্ৰচাৰৰ বাবে তেওঁ কাৰাবৰণ খাটিবলগীয়া হৈছিল। তেওঁ গোটেইখিনি পঢ়ি ল'বা। কৃষক আন্দোলনৰ লগত জড়িত আছিল 1964 চনত। গোটেইখিনি ক'বলগীয়া হ'লে সময় পাৰ হৈ যাব, গতিকে তেওঁ কিছুদিন চাকৰি কৰিছিল, গৃহ বিভাগতো কাম কৰিছিল। তেওঁ আমাৰ ইম্পৰ্টেণ্ট কিছুমান মানে কাম কৰিছিল, এইবিলাক তোমালোকে চাই ল'বা। ইয়াত কৈছে যে তেওঁ ৰাজবংশী ভাষাত কোচ ৰাজবংশীসকলৰ সংস্কৃতিমূলক কেইবাখনো গ্ৰন্থ লিখাৰ উপৰিও নাটক, কবিতা আৰু শব্দকক প্ৰণয়ন কৰে। তেওঁ মুঠতে 10খন গ্ৰন্থ ৰচনা কৰিছিল। পৰীক্ষাত আহিব পাৰে 10খন গ্ৰন্থ ৰচনা কোনে কৰিছিল? অৰুণ কুমাৰ ৰায়দেৱে। তাৰপিছত তেওঁ ক'ত ক'ত বঁটা লাভ কৰিছিল ইয়াত আছে। 2004 চনত, 2013 চনত পাইছিল, 2013 চনত আৰু পাইছিল, 2016 চনত তেওঁ পাইছিল। এইখিনি তোমালোকে পঢ়িবা, লিখিবা, হোৱাটছএপৰ জৰিয়তে মোক দেখাবা। ধন্যবাদ।